Hello everyone, welcome to my channel Let's Learn with Nan. আপোনালোক সবকে স্বাগতম জনাইছো মোৰ YouTube channel Let's Learn with Nan. আজি যেটো আমি টপিক আলোচনা কৰিম হেতুৰ নাম হৈছে প্ৰতিস্থাপন পদ্ধতিৰ সমাধান। তাৰ বাবে মই এটা এক্সাম্পল লৈ লৈছো x + y = 14 and then x - y = 4. Okay, so আমি এটো সমাধান কৰিবলৈ আগবাঢ়ি গৈ আছো। x plus 4 আছে equal to 14 তাক আমি এটা ইকুয়েশন নাম্বার দিলু 1 ওকে আৰু যেটো আছে x minus y equal to 4 ইয়াক আমি কেনেকৈ লিখিব পাৰি চাওকচোন x equal to 4 plus y আমি লিখিব পাৰো নে এতিয়া আমি ইয়াক ইকুয়েশন নাম্বার 2 দিম ওকে এতিয়া আমি কি কৰিম x ৰ ভ্যালু যে এই x ৰ মান সমীকরণ কোনটোত পাতিম একত পাতি পাম একত পাতি পাম এক নম্বৰ সমীকৰণ কি আছে আমাৰ x + y = 14 ওকে সো ইয়াতে সাকচোন x আছে x ৰ জায়গাত আমি 4 + y বহাব পাৰো নে 4 + y আৰু কি আছে প্লাস y আছে ইকুয়াল টু আছে 14 বুজিছে মানখিনি কি কৰিছো এই যে x আছে x ৰ খলনি আমি কি কৰিছো 4 + y বহাই দিছো ওকে আৰু y যেনকা আছে আমি y বহাই দিছো ইকুয়াল আছে ইকুয়াল দিলো 14 যেনকা আছে আমি 14 বহাই দিলো ওকে এতিয়া আমি কি কৰিম চাওক 4 আছে এটা y এটা আছে y এটা 2y হৈ যাব আৰু প্লাস 4 আছে equal to 14 যেনকা আছে আমি লিখিল এতিয়া কি কৰিম এই যে 2y2 যেনকা আছে আমি লিখিলো ইকুয়াল দি এই 14 এই যে প্লাস 4y হিফাৰেনলে -4y হৈ যাব ওকে এতিয়া কি কৰিম আমি y equal to 2 to তলত বহাই দিল একেবাৰে মই শর্টকাট কৰি দিলো 14 - 4 will be what 10 10 হ'ব আৰু আমি কাটিলে কিমান পাম 5 therefore y equal to 5 ওকে আকো আমি কি কৰিম এই y যেটো মান আছে যিকোনো এটা সমীকৰণত বহাই দিও এই 2 নম্বৰ বহাই দিও 2 ৰ সমীকৰণ 2 ৰ পৰা এনেকা লিখি দিলে ভাল হ'ব সমীকৰণ 2 ৰ পৰা কি পাম আমি যে x equal to 4 plus y আছে আমি কি কৰিম x ৰ মান পাবলৈ গলে কি কৰিম এই যে y ৰ ভ্যালু 5 আছে নহয় আমি ইয়াতে বহাম 4 plus 5 therefore x will be what 9 এতিয়া আমি ক'ব পাৰি যে এতেকে নিৰ্ণয় সমাধান x, y = কিমান x ৰ ভ্যালু কিমান 9 আৰু y ৰ ভ্যালু কিমান 5 এটো হল সমাধান আমাৰ প্ৰতিস্থাপন পদ্ধতিত ওকে তো আমি প্ৰথম কি কৰিছো যেটো ইকুয়েশন দিয়া আছে আমি সেম লিখি তাক নামকৰণ কৰি দিছো ইকুয়েশন নাম্বার 1 আৰু যেটো সেকেন্ড ইকুয়েশন দিয়া আছে -x - y = 4 তো ইয়াক আমি কি কৰিছো অলপ চালাকি কৰি কি কৰিছো x যেনকা আছে তেনেকা লিখিলো 4 পৰা 4 টু ইকুয়েশনৰ কিফালে আছে আৰু এই যে যেটো -y আমি কিফালে আনি +y কৰি দিছো ওকে তাৰ পিছত কি কৰিলো আমি ইয়াক ইকুয়েশন নাম্বার 2 বুলি নাম দি দিছো ওকে এতিয়া কি কৰিলো আমি x ৰ মান সমীকৰণ কি কৰিলো একত বহাই দিলো সমীকৰণ 1 কি আছে ইকুয়েশন নাম্বার 1 হল এইটো x + y = 14 আমি কি কৰিলো এই x যে আছে এই x ৰ জায়গা ঠিক কৰিছো আমি 4 + y টো বহাই দিলো ওকে তাৰ পিছত 4 + y + y ইটো যেনকা আছে সেম থাকিলে আমি কি কৰিলো দুইটা প্লাস কৰি দিলো কি হৈ গল 2y হৈ গল দেন কি হল আমাৰ 4 টু আমি খিফালে লৈ গলো যে 14 -4 হৈ গল তো 14 - 4 = 10 হয় 2 দি ডিভাইড কৰিলে পালো আমি 5 সেম হয় আকৌ এই y ৰ ভ্যালুটো কত কৰিলো আমি মানে 2 নম্বৰ ইকুয়েশনত বহাইলো নাম্বার 2 ইকুয়েশনত বহালো তো ইকুয়েশন নাম্বার 2 এ কি আহিলে x = 4 + y আছে তো x = কি হ'ব y যেটো আছে আমি সরি
4 যেনেকুৱা আছে বহালো আৰু y ৰ জায়গাত ভ্যালু কি 5 তো 5 হলে 4 + 5 = 9 হল আৰু জাস্ট আমি লিখি দিছো যে এটাকে নিৰ্ণয় সমাধান কি 9,5 আপোনালোক সদায় মনত ৰাখিব যে x ৰ যেটো ভ্যালু সেইটো সদায় আগত বহাব লাগিব ওকে x, y যেটো হল ওকে থ্যাংক ইউ